মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি পঞ্চম শ্ৰেণীৰ 7 নম্বৰ পাঠত থকা ফুলকোঁৱৰৰ গীত পদ্ধতি পঢ়িম। তোমালোকেও মোৰ লগত পঢ়িবা। ব'লা আৰম্ভ কৰোঁ। ফুলকোঁৱৰৰ গীত। কাঠৰ পক্ষী ঘোঁৰা জেউতি চৰিলে, উৰি যাওঁ কৰিল। ছমাহৰ বাটকে যায় একেদিনে, মালিনীৰ বাৰীতে পৰিল। কাঠৰ পক্ষী ঘোঁৰা এৰি ফুলকোঁৱৰে, ভৰিৰে মাৰিলে টিপা। সেউতী মালতী তগৰ গুটি মালি, সবেও ধৰিলে শিপা। কাঠৰ পক্ষী ঘোঁৰা এৰি ফুলকোঁৱৰে, মুখেৰে বজালে সখা। সেউতী মালতী তগৰ গুটি মালি, সবেও ধৰিলে পোখা। কাঠৰ পক্ষী ঘোঁৰা এৰি ফুলকোঁৱৰে, খাবলৈ মাৰিলে শাল। সেউতী মালতী তগৰ গুটি মালি, সবেও মেলিলে ডাল। কাঠৰ পক্ষী ঘোঁৰা এৰি ফুলকোঁৱৰে, খাবলৈ মাৰিলে চলি। সেউতী মালতী তগৰ গুটি মালি, সবেও পেলালে কলি। কাঠৰ পক্ষী ঘোঁৰা এৰি ফুলকোঁৱৰে, খাবলৈ মাৰিলে শূল। সেউতী মালতী তগৰ গুটি মালি, সবেও মেলিলে ফুল। ফুলনি বাৰীতে থাকোঁতে কোঁৱৰে, ইপাহি সিপাহি লেখি। বাটৰ বাটৰুৱাই কৰে হৰি হৰি, ফুলৰে তিৰবিৰ দেখি। ই বোলে মালিনী, সি বোলে মালিনী, তোৰ দশা ভাল হ'ল। 12 বছৰীয়া শুকান ফুলৰ বাৰী, ফুলি তমস্কাৰ হ'ল। ধন্যবাদ। যদি মোৰ ভিডিঅ'টি ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। লগতে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। টেক কেয়াৰ, বাই বাই।